বল্টু যত এটা খালি ট্যাক্সি লইয়া অলপ পাছত বল্টু আহি কলে, স্যার এটাও খালি ট্যাক্সি না পালো, ড্রাইভারের সিটত কোনোবা নহয় কোনোবাই বহিয়ে আছে। কিরে বল্টু, আমার দোকানত যে পচা কণী বোর আছিল সেইবোৰ কণী কিনিল মদন বাবুয়ে। যোৱা বছৰৰ 5 কেজি আটা মদন বাবুয়ে আৰু মেদু কুলি যোৱা সেৱাই মদন বাবুয়ে সকলো লৈ গৈছে। তেনে সময়ত বল্টুৰ মুখখন কলা পৰি গল, কপালেৰে ঘাম পৰিব ধৰিলে। এইটো দেখি পল্টুৱে সুধিলে, মালিক আপোনাৰ কি হৈছে, গা বেয়া লাগিছে নেকি? নহয়, মদনৰ ঘৰত আজি আমাৰ সপৰিয়ালৰ নিমন্ত্ৰণ আছে তো সেয়ে। এটা ভঙাচোৰা গাড়ী নিলাম হৈছে 10 লাখ, 20 লাখ, 30 লাখ। ৰন্টু এই গাড়ীৰ ভঙাচোৰা অৱস্থাত দেখি কাষত বহা বল্টুক সুধিলে, ভাই এই গাড়ীৰ দাম ইমান কিয়? বল্টুৱে কলে, এই গাড়ীৰ এটা বিশেষত্ব আছে। এতিয়ালৈ এই গাড়ীখন প্ৰায় 20 বাৰ এক্সিডেণ্ট হৈছে আৰু প্ৰতিবাৰে কেৱল মালিকৰ তিৰিয়ে মৰিছে, স্বামী এতিয়ালৈকে কোনোদিনেই মৰা নাই। মন্টুৱে হস্পিটেলত বহি উচুপি উচুপি কান্দিছে। তাকে দেখি বল্টুৱে অবাক হৈ সুধিলে, কিয় মন্টু, তোৰ কি হৈছে, কান্দিছা কিয়? আহিছিলো তেজ পৰীক্ষা কৰিবলৈ, সি জোৰ কৰি মোৰ আঙুলি ফুটা কৰি দিছে। একথা শুনি বল্টুৱেও কান্দি দিল। আৰে আঙুলিটো ফুটা কৰিছে মোৰ, তো তই কান্দিছা কিয়? মইতো ভয়তে কান্দিছো। কিয়? মইতো পেচাব পৰীক্ষা কৰিবলৈ আহিছো, তেতিয়াহ'লে কি সিহঁতে মোক সেইটো ফুটা কৰি চেক কৰিব নেকি? অফিচৰ বছে মিটিঙত ব্যস্ত থকা অৱস্থাত কৰ্মচাৰীক কলে চাহ দিবলৈ। কৰ্মচাৰীয়ে চাহ লৈ আহিল। হঠাৎ বছে দেখিল কৰ্মচাৰীজনে চাহৰ ভিতৰত এটা আঙুলি সোমাই ৰাখিছে। বছে ব্যস্ততাৰ বাবে পাহৰি চাহখিনি খাই ললে। পিছত মনত হল তেওঁতো চাহত আঙুলি সোমাই ৰাখিছিল। বছে বিষম খঙত কৰ্মচাৰীক মাতিলে, তই মোৰ চাহৰ ভিতৰত আঙুলি সোমাই ৰাখিছিলি কিয়? ছাৰ, আঙুলিত ঘাঁ হৈছে, সেয়ে ডক্টৰে কৈছে আঙুলিটো সদায় গৰম পানীৰ ভিতৰত সোমাই ৰাখিবলৈ। খঙত বছে কলে, আঙুলিটো তোৰ পায়খানাৰ ৰাস্তাত সোমাই ৰাখিলেওতো হল হৈ। ছাৰ, আঙুলিটো আগতে তাতেই আছিল। বল্টুৱে চুইচ বেংকত প্ৰতিদিনেই হাজাৰ হাজাৰ টকা জমা দিয়ে। মেনেজাৰৰ এদিন সন্দেহ হল, বল্টুক মাতি পঠিয়ালে। তেতিয়া মেনেজাৰে, আপুনি প্ৰতিদিনে ইমান টকা জমা কৰে, আপোনাৰ আয়ৰ উৎস কি? মই এজন জুৱাৰো, মই বাজি ধৰি টকা ৰোজগাৰ কৰো। কি কৈছে, বাজিৰ লাগি ইমান টকা জানো সম্ভৱ? নিশ্চয় আপোনাৰ কোনো 2 নম্বৰী ব্যৱসায় আছে। নাৰে ভাই, মই সঁচা কৈছো। আচ্ছা বলক, আপোনাৰ লগতে এটা বাজি হৈ যাওক। কি বাজি? এসপ্তাহ পিছত মই যেতিয়া আহিম তেতিয়া দেখিব আপোনাৰ এটা গুটি থাকিব আৰু এটা নাথাকিব। 10,000 টকা বাজি। মেনেজাৰ অলপ ভয় পালে, কিজানি জুৱাৰো মানুহ ৰাস্তাত ওলাই কিজানি গুটি চুটি কাটি লয়। তাৰ পিছত অলপ ভাবি তেওঁ ৰাজি হৈ গল। বল্টু আঁতৰি গল। যোৱাৰ পিছত মেনেজাৰে চিকিউৰিটি ডাবল কৰিল। ঘৰত ফোন মাৰি কলে, এসপ্তাহৰ বাবে বাহিৰত যাম, ঘৰত নাহো। এসপ্তাহতে বেংকত কটাই দিলে। এসপ্তাহ পিছত বল্টু আহিল লগত এজন চীনা ভদ্ৰলোকক লৈ। মেনেজাৰে পকেটত হাত সোমাই এবাৰ দেখি ললে, না ঠিকেই আছে। তেতিয়া বল্টুৱে কলে, সকলো ঠিক আছে নে? সকলোতো ঠিকেই আছে। আচ্ছা, এই লোকজনক দি দেখুৱাই লওক, এও পৰীক্ষা কৰি দেখিব আপোনাৰ দুয়োটা আছে না নাই গুটি। চীনা লোকজনে বাথৰুমত লৈ তাক পৰীক্ষা কৰিল, দেখিল দুয়োটা গুটি ঠিকেই আছে। তেতিয়া বল্টুৱে 10,000 টকা মেনেজাৰক দি গুচি আহিল। আধা ঘণ্টা পিছত বল্টুৱে আকৌ মেনেজাৰৰ ওচৰত আহিল। আহি 10,000 টকা জমা দি গল। মেনেজাৰে তেতিয়া অবাক হৈ তাক মাতি কলে, কি ব্যাপার, আপুনি দেখোন এইমাত্ৰ বাজি লাগি মোৰ লগত 10,000 টকা হাৰিল। সেয়া ঠিক, কিন্তু মই ওই চীনা ভদ্ৰলোকৰ লগত 20,000 টকা বাজি ধৰিছিলো। চুইচ বেংকৰ মেনেজাৰৰ গুটি লৰাৰ ব্যৱস্থা কৰি দিম, তেতিয়াহ'লে তেওঁ মোক 20,000 টকা দিব।